তুমি কাৰখান মানলাই দে সঁচাকৈ একদিনো কাৰখান মানে সেই যোনদিনা উইলাম কাৰখান কোনদিনে বহি থাকে কি কৰিব উপায় নাই গতিকে স্কুটিখনে লৈছো দা বেলেগ বাহানা দিবা পাৰা কিন্তু তুমি বাহানা নহয় শুনা মই এটা কথা কওঁ আজি কিন্তু তোমাৰ ঘৰত লৈ যাব লাগিব মোক ঘৰক নিম ৰ'বা কিয় টেনশ্যন লৈছ মানে আজি নালাগে নেকি আলহী চালহী আহিব না বেলেগ দিনা নিম দা কেনে ন তুমি কচোন কিয় নাজানো হা মই কি ভুল কৰিলো শুনা সেই বিহু খাবাতো নামাতিলে ৰখি থাকলো এটাই মাৰি এটাই দুটাই বোলে তাকো কাপোৰ দিলো সেইগিলা নহয় দিয়া কিন্তু মই আজি ঘৰত যামেই তোমাৰ আজি আলহী চালহী আছে না বহুত কালি যাবা দা কালি নিম তোমাক আলহী আছে ভালে কথা মোক চিনাকি কৰি দিবা নহয় সেনেকে ভাল নালাগে না মা পাপাই বা কি কয় অলপ ভয় লাগে দেচোন কালি নিম দা চিয়ৰ নিম কালি বিদ্যাত ধৰা নিবে নক বিদ্যা নিম কালি শুনা তেতিয়াহ'লে এটা কাম কৰা কিন্তু কালিতো যামেই কিন্তু আজি তোমাক ঘৰটো মই চাই যাম তোমাক বাটত নামিতে মই ঘৰত গুচি যাম হ'ব নক হ'ব দা হ'ব হ'ব না যা বোলা সেৱাটো কৰি হ'ব মন্দিৰত দৈ অন্তত কি লিমে কৰিছে নো তাৰপৰা আমি চাই আছো আমি হেতে কি কৰি আছো দেখা নাই কচোন ক ভালকে ক দৈ চাই নামছো আজি নক খালো দে বৰ বেছি হৈছে এন্দৰ কাক ফালা কাক ফালা একশো মাৰি নিছে এই ৰজা কছিয়া এছাটো কছিয়া এই নাম খাই বহুত থৈ দিছো মই একদম মাৰবে আছো দেউনা কি দোষ ইয়াক এই এটা তো বড় কি ছিল আজি একটা খালা আমার জায়গা দেই আমাক লেবেল দা তুই বান্ধিমে আজি গয় দেখা চলি এনে ফুরবে আইছি তোর ভন্টি হই আজি বান্ধিম আজি তো আজি মহিলা কি লেভেল অত দেখছ না তার মারে আমার আজি শেষ এটা মরি 200 টাকা দিম মই আপনালোকক মোর গার্লফ্রেন্ডের লগত লাস্ট দেব 200 টাকা দিম হবো না 200 টাকা দিম দিতে তোর মই লেভেলটো তার দিবা লাগবো না এটি মোর গার্লফ্রেন্ড ভন্টি নয় হ্যাঁ হবো না 200 টাকা আর শহরে দি যে দুটা আসু না আমি গুল দে দাও ओ ई ए है কোন আজি বেলা কিন্তু মোর দেখা নাকি রে দেখা দিলি মরবি যাই যা ভালে ভালে যা किया मल्लाना पूरा কি মারলে বয়া মারছুন তো ও কি চাই আছা যা হুত আৰু এখন যি হাত এই হাতৰ ঘুচা পড়লি থাকে এন্দৰ হা বয়া মারছু জি এতিয়া সেয়া কৰবা না আৰু ঘৰ থৈ বেলেগ তোমাক বলাম কাল আজি আর হেবা না বলা ঘরতে বলা মুখটো বেয়া হয়ে গেল তাকে তোৱা হ'ব না তে ইয়াৰ পৰা সেয়া কৰছো মোৰো মুখটো বেয়া গেল বলা মই ঘৰত নামি থৈ যাম তুমি জ জ একদম আলহী আহিব আমাৰ জ জ চাংটা নহলি জ জ কালি ভা কালি জ কালি আহিম দুটা অ কি ধনী ঘৰে মিছা কনাই কালি আহিব লাগিব আজি বাছটো দেখিবাকে বাইদেউহঁতৰ ঘৰটো দেখি দি কিনে হ'লেও হাৰা কি ফকতি আয়ে তাতে দগৰি মাৰ মেখা খালা খাই কিনে আৰু মোক কৈছে সি মাৰা বুলি দেখছো দে আৰু মানুহ গাড়ী চাড়ীটো নায়ে সেইখন ভাঙা চিঙাখন বা আৰু কাৰ সিহে জানে হাও ভণ্টি তই কচ মোক খবৰ চবৰ নেদাকে আহিবি যি এই খবৰ দিবি ৰ পিছত কৈছো যো আগে পানী গিলাচ দিম হল হল পানী দি কি হৈছে কচোন এতিয়া কম মানে মই যে এটা চলি ভাল পাইছিলো হা হয় নেকি অ এতিয়া কি কৰবি তে কিনো কৰবি তোক যি এতিয়া ক'লো সেয়া ক'লো দে অ হয় নেকি হ'ব দে তে কিন্তু মোক কাপোৰ লাগিব মা দেউতাক হ'লে কাপোৰ দিছা বিহুত বিহুৱান দিছা মোক নেদা মোকো দিবা লাগিব কিন্তু হ'ব দে তোক মই কাপোৰ দিম কিন্তু তই মই এখিনি হেল্প কৰি দিম না দে দে কৰিম দে যাই এতিয়া ফ্ৰেছ হ মই ভাত বাৰু ভাতকেইটা খাবি বল ফ্ৰেছ মানে মই যে কাপোৰে অনা নাই মোৰ আগৰ পুৰণ আছে বল সেই পিন্ধিব বল হাও ই ফোন মাৰছে আহি পালাকে কিজানি হেল্ল' আহি পাইছ নেকি অঁ অঁ ঘৰতে আছে না ঘৰতে বহি আছো ৰ'বা আতে বাটক লাগি আহা বাটক লাগি যাব লাগিব আহা দা যাই আছো দা দা এই ভগৱান বাচাবা আৰু আজি অ' বাইদেউ
এই পালাকে হবে তই ৰুমটো চাফা কৰ মই বাটক কেনে যাওঁ আৰু চব প্লেনিং মতে কাম হ'ব লাগিব কিন্তু তই বাইদেউ নহয় মায়ে মোৰ দে হ'ব দে হ'ব দে হ'ব দে হ'ব যা আইছা আহা উঠিছা নজা একবাৰ গাড়ীখনত পিছত উঠিম আগে আহা অঁ অঁ আহা বহুত গৰম লাগছে আৰু লাইট দিতা দিয়া লাইট দিছো দেখোন চশমাটো খোলা তুমি অঁ আচ্ছা আচ্ছা মানে এই আৰু ঘৰটো নে ভালে লাগছে দিয়া কিন্তু চাট খান ঢালিব লাগছে দুটাই আৰু কালাৰটো ইমান নহয় চাগে ন অ হয় নেকি অঁ হেৰিয়া বৈদ্য বেয়া লাগছে পানী লৈ আহা পানী নহয় আৰু বা কল্ড ড্ৰিংকছে খোৱা মানে আমাৰ ঘৰত পানীটো বেছি ইউজ নহয় অ মা মা কল্ড ড্ৰিংকছটো লৈ আহচোন অঁ ল এটা মোক দিছিলা নেকি বা নহয় মা তোমাকে দিছিলোঁ দে খা অঁ মই কৈছিলোঁ মোকে দিয়া বুলি অঁ অঁ হত লাগছি ঘৰত পানীছে নেকি নহয় বাবা তোমাৰ আহোঁতেতো একো অসুবিধা হোৱা নাই নাই মা নাই একো অসুবিধা নাই কেনেকুৱা পাবা তাৰমানে কি ভগৱানে ভালে ঘৰে পঠাই দিয়া কি মই ধুনীয়াকৈ আহিছোঁ হেৰি বাকী হেৰি দেউতা নাই নেকি ঘৰত অ আমাৰ পাপা ঘৰত নাথাকে নহয় ছুটি নাপায় 1.5 বছৰ অহাই নাই মানে পইচা পঠাই থাকে আমাক আৰু তাইক কটোৱে অঁ বাকী এইটো আমাৰ কথা কৈছে কিজানি ন কৈছা না তুমি কৈছো অঁ হ'ব না আহাচোন ইফালে আহি আছো যাওক কাপোৰ নালাগ দেখোন তই কৈছিলি কাপোৰ আনিব বুলি কাপোৰ দিব বুলি মোক মই মেনেজ কৰি আছো মানে কাল লৈছি না কালতো এটা কৰি আছো কি কৈছো নাই দিয়া ৰাতি মাই দেখালো গিলাচে চাই আছিলো পাপা অলপমান দেৰি হ'ল দেই বেয়া পাবা দেই নাই 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 হেৰি মই আজি ভাত চাত নাখাওঁ কিন্তু আজি সোনকালে যাব লাগিব নহয় ৰ'বা ভাত খাই যাব লাগিব আজি প্ৰথম আহিছা ভাত খাই যাবা দিয়া বহা মই চাহ যোগাৰ কৰোঁ ৰ'বা হেৰি আছবি চাহ নালা নহ'লি মাইৰে ক কলৰ ড্ৰিংকছ খালোঁ দেখোন আৰে কলৰ ড্ৰিংকছ নহয় কল্ড ড্ৰিংকছ বুলি কয় কল ড্ৰিংকছ অঁ এই খালোঁ দেখোন চাহ নাখালা নহ'লি মাই বনাবা গেছিনা বেয়া পাব খাই যাবা দিয়া না আৰু এটা কথা কালি যে তোমাক ফোনত কৈছিলো মই মাক লাগি একযোৰ কাপোৰ আনিব কাপোৰ মানে কাপোৰৰ দল সুধিছিলোঁ কি জানো মই 30 ঘণ্টা কাপোৰ কিনিব গ'লে মাথাটো নষ্ট হৈ যায় এই নে এই ভিৰ দিন মই পইচাটো দিম যি ভাল লাগে লৈ যা দিয়াতে দিম দে যাওঁতে দি যাম না নাকি হ'ব দে অঁ কিনো আঞ্জা বনালাকে সুদা চয়াবিন নপা ভাবছিলোঁ মাছে মাংস দিব নাই সেনেতো না মাছেদি ভাত খাই আছোঁ ক'বা নোৱাৰো ঠিক নাই হ'ব পাৰে এহেঁতৰ লগত দালি নিজিব মোৰ বা ৰাস্তাৰ পৰা ঘৰত চালা গাড়ী ধুবা দিছিলোঁ সি ইয়াতে লৈ আহিছে গাড়ীখন জিপিএছটো থকাৰ কাৰণে গম পালোঁ গাড়ীখন যি ওচৰলৈ লৈ আহিছে একেলগে ইমান বদমাছি ক'ত আছে ভাই এই ভিতৰত যাচোন গাড়ীখনো ধোৱা নাই চালা মই যাব লাগে আছোন শুন শুন অকাদত থাকবি তই ভাই শুনছা না কিমান বাৰ ফোন কৰিছো তোক মোবাইল ফোন কিয় ধৰা নাই তই মোৰ চাইলেণ্ট হৈছিলে চাইলেণ্ট মোৰ গাড়ীখন কিয় লৈছে একে তই ধুবা দিছিলোঁ তোক গাড়ী এইটো কাৰ ঘৰ গাৰ্লফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ড বেলেগৰ গাড়ী গাৰ্লফ্ৰেণ্ডৰ ঘৰত দেখাবা আহিছা হা আজি মই তোৰ ফাদিল কৰি আছো গাৰ্লফ্ৰেণ্ডৰ আগত ভৰিত ধৰি কিনে মোক কিন্তু গম পাইছোঁ তো খং উঠছি ভাই মই গাড়ীখন ইতে ধৰি নিম ভাই নাজি মোৰ গাৰ্লফ্ৰেণ্ডৰ ইজ্জত মোৰ গোটাই যাব ইজ্জত হয় নেকি নাজান দে দি বিহাৰী শুন জীৱনত কাৰো লগতে নাহান খেলা নাছিল গম পাইছা চাইকেল লৈ ভিতৰত অকাত নাই ভাই
হয়। ঠিক আছে প্ৰেমক মই শ্ৰদ্ধা কৰোঁ সেইকাৰণে তোক আজি এৰি দিলোঁ আজ চালা হয় বাপ্পা ঐ বিয়াৰে যে মোক নামিলাক তাৰা তাক দম দি ভালে গৈছে মাৰিবই লাগিছিল তাক মাৰিবা তাক নহয় তোকহে লাগছিল মাৰিবা হা তই এটা মালিক সি এটা কৰ্মচাৰী তাৰ হাতত কিনকে গাড়ীখন আহে মই ভাত খাব গেলো তাক গাড়ীখন ধুবা দি কিনে থুবা দি কিনে তোৰ দায়িত্ব থাকিব লাগে নে নাই হা মোৰ এতিয়া ইমাৰ্জেঞ্চি কামত যাব লাগে অফিচত যাব লাগে গাড়ীখন নুধাকে কিনকে যাম মই ধুই দিম দাদা আপোনাৰ গাড়ীখন আমি টেনশ্যন ল'ব নালাগে এতিয়া ধুই দিব পাৰিম এতিয়া গাড়ী ধুবা নালাগে তই তোৰ নিজৰ গাটো ধুই লৈ গেল যা আৰু শুন মোৰ বাইকখন দোকানত থৈ দিবি গম পাইছা চাবি আৰু এই নেউলাটো লৈ যাব গাড়ীখন হৈ দিয়ক এই ৰ বিহাৰী মোক আচলকে ক'লাক নেকি হয়তো দে বেলেগৰ গাড়ী ধুই নিজৰ দেহাটোৱে ক'লা কৰি পেলালো নিজৰ গাটোৱে ধুই হ'ব দে আৰু কথা বাচা আছে দে বহুত ন তামোল নাৰিকল এইগিলা বিহুত নিব পাৰিম দে আমি হয়নে তোৰ মানে এতিয়া মোৰে এইটো ভাল লাগছি দে পথাৰ মাটি কিমান আছে অ বাবা তোমাৰ গাড়ীখন ৰাস্তাত নাই দেখোন গাড়ী মানে হেৰি ড্ৰাইভৰটো হৈছিল সেইবিলাক সদাকে দিব যায় ভয়া লাগে না নেক তুমি কিহত যাবা মননো কি আৰু এটা ফোন কৰিলে 1000খন গাড়ী খাৰা কৰি দিব পাৰে মোৰ কেপাচিটি আছে এই জানো না কৈ দিয়া মাইৰে জানো অ দিয়া তুমি যাই থাকা ভাল নেকি লাহে লাহে যাই থাকাতে যাওঁৱে আৰু ফোন কৰাতে ফোন মানে ফোন ইয়াতে নকৰা সেইজনে মই গাঁৱৰ মানুহখিনি চালো তাৰমানে যদি ইয়াতে 1000খন গাড়ী থিয়া হৈ যায় চকু থিয়া হৈ যাব না গতিকে যাম মই তাৰ পৰা ফোন কৰিম বলাগে ৰুমত চচমাজৰ আছে চচমাজৰ লৈ যাওঁ মই এই মই যাই থাকো মা সেই এটা কথা কওঁ এনে ধেমালি কৰি আছো এই মানে কি মোৰ লগত কাজিয়া কৰি থাকে বহুত মৰমত ডাঙৰ কৈছো ন সেইকাৰণে অলপমান হ'বই বুজিত থাকিবা বুজাবুজিত চলবা আৰু হ'ব তে মই যাই থাকো বাই দেখছে না বাই কিমান ফটো আহি এইগিলা কিমান যি লেবেল দি আছে তেতিয়াৰ পৰাই মোৰ সহ্য নাই দেচোন আকৌ কও নাই আৰু যে গাড়ীখন লৈ আহিছে কাৰ বা গাড়ী চুৰ কৰি আনিছে সিহে জানে গম পাইছো মই তাক দেখিয়ে গম পাই ইমান যি সেই সোনকালে বাদ দি তাৰ লগত নহ'ব গম পাইছা না সেইটোৱে কৰিম আজিয়ে বাদ দি তই আজি ইটাৰে কিবা এটা কৰ গম পাইছা একদম নহ'ব তাৰ লগত সেয়ে নেকি তাৰ আছলিয়ত মই সন্দেহ কৰাটোৱে হ'ল দা দেহাতে আমি যাং দা এতিয়া আৰু তুমি এলা আমি কওঁ বুলি নকপা তোমাৰ ভালৰ কাৰণে কৈছো দেচোন আমি চাৰিটাতে বাজিছিল মোক একেলগে 5টা বাজিল ইটাকলৈকে আহিব নাই ফকতীয়াটো আহে পাঞ্চলিটিখিনিও নাই মানে কি যি হ'ব আজিতো ব্ৰেকআপ ডেটো ফাইনেলে তুমি ৰখি আছ কি কাম কৰিছ হ'ব কথাই নকপা তুমি আৰে মই কি ভুল কৰিলো অলপমান দেৰি হৈছে আৰু কিয় মাতিছিলা মাতিছিলো মানে কথা এটাৰ কাৰণে মাতিছিলো আৰে কথা ক'ব কাৰণেতো মই ইয়াতে আহিছো কচোন কি কথা তোমাৰ লগত মই ইয়াত থাকিব নোৱাৰো কি কিয়া যি শুনছা সেয়ে নৰো বুলি কৈছো নৰো বাচুতি সেনেকে নকপা তুমি সিদিনাতে এইখিনি জেগাতে কৈ দিছিলা কিয় থাকিব নোৱাৰো তোমাৰ বডি সেই বেলেগৰ মাৰ খাই কিনে মোৰ আগত লেভেলটা তুমি মাৰিছ বুলি গাড়ী আনো বেলেগৰ চুৰ কৰি কিনে তোমাৰ লগত কি ফিউচাৰ আছে মোৰ থাকিম যি আৰে গাড়ী তোমাক কথা কোনে ক'লা হা মই ইনা তোমাৰ আগতে মাৰা নাই দক হা মই চব চাই আছিলো কিন্তু মই জানাতো দেখা নাছিলো তোমাৰ মানে ৰং চাবাক লাগি গম পাইছ এটা কথা মোৰ আগত নকপা আজিৰ পৰা মোক ডিষ্টাৰ্ব নেদবা গম পাইছ না আৰু তোমাৰ সেই বডি কোনে থাকিবা তোমাৰ লগত এনেকে বাই বাচুতি সেনেকে নকপা তুমি যোৱাৰত কৈছিলো তোমাক মই গাড়ী নবা পাৰে মই গাড়ী বেলেগৰ লৈ নিছিলো বেলেগৰ স্কুটি নিছিলো এনেকে ক'লে হ'ব নেকি বাচুতি তোমাক লাগবই লাগব মোক আৰু কি বডি নাই মোৰ কি বডি নাই বডি তাপা নেকি এইগিলা কি মোৰ বডি নহয় নেকি বডি নহয় চালা পইচা দি মই মেৰেজ কৰিছিলো চালা কুত্তা হাতে কৈ দিলা বাচুতি শুনা তোমাক মই এটা কথা কওঁ তোমাক মই আনিমেই আনিম আৰু যদি তোমাক মই আনিব নোৱাৰো তুমি কাৰো হ'ব নোৱাৰা চাই থাকা আৰু সেই বডি মই 2 দিনত আনি আছো